Hi, hello guys. Welcome to my channel NK Vlogs. মই মামা আতৰ ঘৰত তো মই হেতু মামি আমি তিনটা যাই আছো আজি বজাৰত গাইজ বেছি দূৰ নহয় সেইকাৰণে আমি খোজকাঢ়ি যাই আছো আৰু এইফালে আছে পাহাৰ গিলা আৰু সেইফালে পানী আছে আমি ইনকে মাজে মাজে যাই আছো তো গাইজ গৈ পাই কিনে আপোনালোকক দেখাই আছো আপোনালোকে যেতিয়ালৈকে স্কিপ নকৰিব ভিডিঅ'টো চাই থাকিব আমি যাই আছো অইদি মানে শৰ্টকাট হয় আৰু পাহাৰখন মানে কাটি কিনে ৰাস্তা বনাইছে ইয়াতে সেইকাৰণে বহুত অখ এই তল ৰাস্তা আৰু এই অখ ৰাস্তা এই মানে আমি যাই আছো আৰু লগত ছাগলটো বলছি এবার জিত তলু আছে বেশি রেডি আছে গাইস এরপরে আর তলুয়া রাস্তা দেখমার এইয়া মেলং দি নদী পাই এটাই এলো দুটা মিলি ইনকে আমি যাই আছো দাউৰি যাব লাগতে বসছি আমি যাই আছো পালো আমি এবার প্লেন রাস্তা ইফালে যাব পারি কিন্তু মুঠতে এইফালে এলি মানে শর্টকাট হয় এইফালে আমার আগত মনু সাইকেল লৈ যাই আছে বজাৰ যাই পাৰ পিছত আপোনালোকক দেখাই আছো জংগল আৰু এইফালে আহি পালো সেইখন বজাৰখন আৰু এইফালে এইটো হৈছে নদী এইবাৰ আমি যাব লাগিব এই দলংখন পাৰ হয় বাবা ও ফৰকটা কি উলে আ পাগলা কে গাইস কিবা যাই আছো ভয় হয়কে কিবা খাপৰ ভাকালা হেলে পাই আমি আহি পালো বজাৰ মানুহ আছে গাইস বজাৰত বহুত কিবা কিবি বস্তু চলছে দে এরপরে আলু পিয়াজ ললো ইয়ার পৰা আদা নহৰু জলকীয়া তাহলে আমি জিলেপি খাবাইছো নো কালার একদম লোকেল ইয়াৰ পৰা খালা আমি বৰফ এইখনৰ পৰা ললো আমি মছলা পাতি এতিয়া আমাৰ বজাৰ কৰা হৈ গেল আমি যাই ঘৰত বজাৰৰ পৰা গাহৰি লৈছো গাইজ গাহৰি গৈ পেকিনে দেখাইছো প্ৰাকৃতিক দৃশ্য নেচাৰ কি ধুনীয়া না আমি আৰু ঘৰ পামি আৰু মাজতে এইখন পাহাৰখন ইফালে মন্দিৰ আছে কিন্তু মন্দিৰটোৰ ফালে যা নহল এই ওপৰৰ শিলটো যে দেখছি গাইজ এই হেতু আমাৰ আঙুলিটোৰ এই হেতু তাতে মন্দিৰ আছে কিন্তু মন্দিৰটোত যা নহল কেতিয়াবা গ'লে আপোনালোকক দেখাম এইবাৰ আমি আহিছো পাকঘৰত গাহৰি মাংস বনাব এইফালে কেৰাহী পাতি দিছো আৰু এইফালে মানে আগতে বইল কৰি ললো বনা হোৱাৰ পিছত দেখুৱাই আছে আমাৰ খানা যাবালছো ঘৰত আমি গাড়ী ৰখি আছো এতিয়া আমি আহি পালো ঘৰ এতিয়া আহিবতে আবেলি প্ৰায় 6টা মানে বাজিলে তো আহি থাকোতে বাছত ইমান ভিডিঅ' কৰা নহলে কাৰণ বাছত মানুহ বহুত ভিৰ আছিল সেইকাৰণে আমিও থিয় হৈ আহিবলগীয়া হ'ল তো ভিডিঅ'টো বহুত চিম্পল আছিলে তো আজিৰ কাৰণে বাই বাই আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছো আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হলেও ভাল পাইছে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই